মুনু তুমি কেতিয়া আহিলা গমকে নাপালো তোমাৰ অপেক্ষাতেই যে বাট চাই আছিলো তুমি আহিবা বুলি খবৰ পাইছিলো ৰঙিয়া ষ্টেচন যে পাবা ভবাই নাছিলো ইফালে মাৰ মন আকৌ উদুলি মুদুলি বোৱাৰী যে আহিব ৰবকে নোৱাৰি মাকে ক'লে মুনু ভাত খাই লোৱা মুনুৰ আকৌ উত্তৰ বাবুই নেখালে ময়ো নেখাওঁ এনেদৰে সিহঁতৰ প্ৰথমটো দিন আৰম্ভ হ'ল বাবুৰ মনত থকা বহুতো আশা পূৰণ হ'বলৈ ধৰিল মুনু আহিছে তাৰ কি যে ফূৰ্তি কি খুৱাম ক'ত নিম কলৈ যাব তাকে লৈ সি চিন্তিত বাবুৱে ভাবিছিল বহুত বেছি ৰোমাঞ্চ কৰিম যেতিয়া মাক লগত আহিল তাতেই তাৰ মন থমকিল মুনুৱে ক'লে ব'লা আমি গুৱাহাটীলৈ যাম বাবুৱে আকৌ ক'লে নহয় আমি শ্বিলঙলৈহে যাম গোটেই গুৱাহাটীখন যে বাবুহে ফুৰাব কলাক্ষেত্ৰ বেহাৰবাৰী সকলো ফুৰাব বাহিৰে বাহিৰে দুয়ো হৰে কৃষ্ণ মন্দিৰলৈ যাব ঘূৰি আহোঁতে লক্ষ্মীমীত সোমাই কিবা এটাকে খাব পুৱা 5 বজাতে বাবু মুনু ৰেডি কামাখ্যাত যাম বুলি দুয়ো ফুল হেপী কিমাননো লিখিম কবিতা তুমিয়ে মোৰ যে জীৱনৰ কবিতা প্ৰেম বোলে জনমে জনমে বাবুৰ প্ৰেম আকৌ নজমেহে নজমে মুনু আহিল বহিবহে সময় নহ'ল বতৰ বেয়া বুলি বাবুৰ লগতে গুচি গ'ল মুনু মুনু কৰি দিনটো গ'ল মুনু পিছে দুদিনতে উভতি গ'ল কবিতা থৈছোঁ ইমানতে সামৰি বাবু মুনুৰ প্ৰেম ছাকচেছ হ'লে তাতেই আমাৰ ফূৰ্তি